আজি কোমোৰাৰ লগত মগু দাইল খাৰ দি বনাম। এতিয়া মই কোমোৰা মগু দাইল ধুই ল'লোঁ আৰু এইফালে আমি নিমখ দিছোঁ। নিমখ 3 চামুচ দিলোঁ। এইফালে হালধি দিছোঁ। হালধি 1 চামুচ আৰু অকণমান বেছি দি দিছোঁ। আৰু এইফালে এতিয়া মই কল খাৰ অলপ দি দিম। আৰু পানী দি দিম এতিয়া। আৰু এইফালে এতিয়া মই পানী দি দিছোঁ। ভালকৈ সিজিব। আৰু এতিয়া মই 4-5টামান হুইচেল মৰাই দিম। তেতিয়া দাইলখিনি ভালকৈ সিজিব। আৰু এইফালে আছে আজি আমাৰ ব্ৰইলাৰ লিভাৰ আৰু আমঠু। তাৰ লগত মই আলু কাটি থৈছোঁ আৰু এনেকৈ পিঁয়াজ 4টা, সৰু সৰু পিঁয়াজ 4টা এনেকৈ গোল গোলকৈ কাটি লৈছোঁ। এতিয়া কেৰাহীত মই তেল দি দিম। তেল দি দিলোঁ। এতিয়া মই পিঁয়াজখিনি দি দিম। এনেকৈ মই পিঁয়াজখিনি অলপ গলিবলৈ দিম। এতিয়া মই লিভাৰখিনি দি দিম। এতিয়া আমি আলুখিনি দি দিলোঁ। মই বিলাহী এটাও দি দিছোঁ। কিমান ধুনীয়া ৰং উঠিছে দেখিছেনে? মই হালধি কম দিছোঁ যদিও বিলাহীটোৱে ৰং তুলিছে ইমান ধুনীয়াকৈ। বিলাহী গলিয়ে গ'ল। মই বুটৰ চাটনি অলপ বনালোঁ। ইয়াতে মই নেমু চেপি দিম। এতিয়া এইখিনি মই মিলাই দিম নেমু ৰসৰ লগত। মই এতিয়া দাইলত তেল মাৰিম। কেৰাহীত তেল দি ল'লোঁ। এতিয়া মই ৰচুন দি দিম। ৰচুনে মগু দাইল হওক বা মাটি দাইল হওক তেল মাৰিলে খাই ভাল লাগে। মই খুবেই ভাল পাওঁ। আৰু এতিয়া মই দাইলখিনি দি দিম। কিমান ধুনীয়াকৈ দাইল সিজিছে। গোন্ধটো ধুনীয়া হয় ৰচুনে তেল মাৰিলে। এতিয়া দাইলকণ অলপ মই উতল আহিবলৈ দিম। এয়া আমাৰ এতিয়া খানা ৰেডি হৈ গ'ল। আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ।